নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ নৱমটো খণ্ড। ইতিমধ্যে 8টা খণ্ডত প্ৰাচীন কালৰ পৰা আধুনিক যুগৰ সময়ছোৱালৈকে অৰ্থাৎ মিছনীসকলৰ আগমনৰ সময়ছোৱালৈকে আমি প্ৰশ্নসমূহ ক্ৰমান্বয়ে আলোচনা কৰিছোঁ আৰু আজিৰ খণ্ডটো তাৰ পৰৱৰ্তী কালৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আহকচোন এতিয়া পলম নকৰি আমি ভিডিঅ'টোলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে উজনি অসমৰ প্ৰথমগৰাকী স্নাতক কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক আনন্দৰাম বৰুৱা, অপশ্যন খ হেমচন্দ্ৰ বৰুৱা, অপশ্যন গ জগন্নাথ বৰুৱা, অপশ্যন ঘ ৰাধা গোবিন্দ বৰুৱা। আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন গ জগন্নাথ বৰুৱা। আজিৰ দ্বিতীয় প্ৰশ্নটো যোৰহাট সাৰ্বজনীন সভা কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 1884 চনত, অপশ্যন খ 1878 চনত, অপশ্যন গ 1886 চনত, অপশ্যন ঘ 1890 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ক 1884 চনত। উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ সহযোগত 1884 চনত যোৰহাট সাৰ্বজনীন সভাই প্ৰাণ পাই উঠিছিল। বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ মূল উদ্দেশ্য হৈছে অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকক প্ৰস্তুত কৰি তোলা। গতিকে এই চেনেলটোৰ পৰা যদি আপোনালোক উপকৃত হৈছে আৰু যদি প্ৰথমবাৰ এই চেনেলটো আপোনালোকে চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি আগবঢ়াই নিয়াত সহায় কৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক 1930 চন, অপশ্যন খ 1933 চন, অপশ্যন গ 1935 চন, অপশ্যন ঘ 1942 চন। আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ 1933 চনত। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে যোৰহাট সাৰ্বজনীন সভাৰ প্ৰথম সভাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ অপশ্যনসমূহ হ'ল অপশ্যন ক জগন্নাথ বৰুৱা, অপশ্যন খ নৰনাৰায়ণ সিংহ, অপশ্যন গ মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন ঘ প্ৰভাত চন্দ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ নৰনাৰায়ণ সিংহ। আহোম ৰাজকোঁৱৰ নৰনাৰায়ণ সিংহ আছিল যোৰহাট সাৰ্বজনীন সভাৰ প্ৰথম সভাপতি। আনহাতে ইয়াৰ প্ৰতিষ্ঠা কালৰ পৰা আজীৱন সম্পাদক আছিল জগন্নাথ বৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্ন অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক 1903 চনত, অপশ্যন খ 1905 চনত, অপশ্যন গ 1901 চনত, অপশ্যন ঘ 1884 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ক 1903 চনত। অসম এছ'চিয়েশ্যন আছিল অসমৰ প্ৰথমটো ৰাজ্যিক ভিত্তিক অনুষ্ঠান। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ অপশ্যন ক 1905 চনত গুৱাহাটীত, অপশ্যন খ 1905 চনত ডিব্ৰুগড়ত, অপশ্যন গ 1903 চনত ডিব্ৰুগড়ত, অপশ্যন ঘ 1903 চনত তিলেকিয়ামত। আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ 1905 চনত ডিব্ৰুগড়ত। পৰৱৰ্তী প্ৰশ্ন অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ অপশ্যন ক 1916 চনত, অপশ্যন খ 1917 চনত, অপশ্যন গ 1921 চনত, অপশ্যন ঘ 1942 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1916 চনত। অসমৰ পৰা কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলে অসম ছাত্ৰ সন্মিলন গঠন কৰি অসমৰ ভাষা আন্দোলনত জড়িত হৈ পৰিছিল। আজিৰ অষ্টম সংখ্যক প্ৰশ্নটো হ'ল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক জোনাকী, অপশ্যন খ মিলন, অপশ্যন গ সঁফুৰা, অপশ্যন ঘ বাঁহী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ মিলন। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত থকা সৰু সৰু কথাবিলাক
আপোনালোকে অনুগ্ৰহ কৰি নোটবুক এখনত টুকি ল'বলৈ চেষ্টা কৰিব। যিহেতু ভিডিঅ'টো চাই যাওঁতে বস্তুবিলাক এবাৰ চাই গৈ সোনকালে পাহৰি যোৱা হয়, গতিকে আপোনালোকে যদি বহী এখনত টুকি ৰাখে তেতিয়া পৰীক্ষাৰ ক্ষেত্ৰত পঢ়োঁতে সহজ হ'ব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বংগভংগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক 1904 চনৰ 15 ফেব্ৰুৱাৰী, অপশ্যন খ 1906 চনৰ 16 জুলাই, অপশ্যন গ 1905 চনৰ 16 অক্টোবৰ, অপশ্যন ঘ 1905 চনৰ 16 আগষ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 1905 চনৰ 16 অক্টোবৰ তাৰিখে। লৰ্ড কাৰ্জনে এই বংগভংগ ঘোষণা কৰিছিল, যিটো অসমৰ বাবে অতি দুৰ্ভাগ্যজনক হিচাপে পৰিণত হৈছিল। আজিৰ 10ম প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 1920 চন, অপশ্যন খ 1921 চন, অপশ্যন গ 1927 চন, অপশ্যন ঘ 1916 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1921 চনত। অসমত নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন আদিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰাত বিশেষভাৱে আগভাগ লৈছিল। আজিৰ একাদশ প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন খ তৰুণৰাম ফুকন, অপশ্যন গ কুলধৰ চলিহা, অপশ্যন ঘ পদ্মনাথ গোহাঁই বৰুৱা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ কুলধৰ চলিহা। আজিৰ 12শ প্ৰশ্ন অসমলৈ মহাত্মা গান্ধী প্ৰথম কোন চনত আহিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 1921 চনৰ আগষ্ট মাহত, অপশ্যন খ 1921 চনৰ ডিচেম্বৰ মাহত, অপশ্যন গ 1922 চনৰ এপ্ৰিল মাহত, অপশ্যন ঘ 1924 চনৰ এপ্ৰিল মাহত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1921 চনৰ আগষ্ট মাহত। গান্ধীজীয়ে মুঠ 4বাৰ অসম ভ্ৰমণলৈ আহিছিল, কথাটো আপোনালোকে মনত ৰাখিব। এই পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ স্বৰাজ দল কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ অপশ্যন ক 1923 চনৰ 21 আগষ্ট, অপশ্যন খ 1921 চনৰ 25 মাৰ্চ, অপশ্যন গ 1923 চনৰ 25 জুলাই, অপশ্যন ঘ 1922 চনৰ 25 জুলাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 1923 চনৰ 25 জুলাই তাৰিখে। চতুৰ্দশ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে তেওঁৰ অসম ভ্ৰমণৰ অভিজ্ঞতাৰে লিখা ভ্ৰমণ কাহিনীটোৰ নাম কি আছিল? আৰু ইয়াৰ অপশ্যনসমূহ অপশ্যন ক সোণৰ অসম, অপশ্যন খ পিয়াৰী অসম, অপশ্যন গ স্বদেশী অসম, অপশ্যন ঘ লাভলী অসম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ লাভলী অসম, যিটো সেই সময়ৰ বিখ্যাত বাতৰি কাকত য়ং ইণ্ডিয়াত প্ৰকাশিত হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনকালত কেইবাৰ অসম ভ্ৰমণ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 4বাৰ, অপশ্যন খ 6বাৰ, অপশ্যন গ 5বাৰ, অপশ্যন ঘ 3বাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 4বাৰ। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো 2019 চনৰ অসম পুলিচৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিছিল, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অহাৰ চান্স থাকে, কথাটো আপোনালোকে মনত ৰাখিব। আজিৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ কবিতা নামৰ পুস্তিকাখন কোনে লিখিছিল? ইয়াৰ অপশ্যনসমূহ অপশ্যন ক কুলধৰ চলিহা, অপশ্যন খ চন্দ্ৰনাথ দাস, অপশ্যন গ কৃষ্ণৰাম শৰ্মা, অপশ্যন ঘ ৰাধা গোবিন্দ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ চন্দ্ৰনাথ দাস। বন্ধু বান্ধৱীসকল, 1930 চনত আইন অমান্য আন্দোলনৰ সময়ত চন্দ্ৰনাথ দাসে এই পুস্তিকাখন লিখি অসমৰ গাঁৱে গাঁৱে আন্দোলনৰ কাৰ্যসূচী প্ৰচাৰ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কোনে স্বৰাজ দল গঠন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক চন্দ্ৰধৰ বৰুৱা, অপশ্যন খ নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন গ তৰুণৰাম ফুকন, অপশ্যন ঘ ৰোহিণীকান্ত বৰদলৈ। আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ তৰুণৰাম ফুকন। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমলৈ কংগ্ৰেছ অধিৱেশন কোনে আমন্ত্ৰণ জনাইছিল?
আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক ৰোহিণীকান্ত হাতীবৰুৱা আৰু কৃষ্ণৰাম শৰ্মা, অপশ্যন খ ৰোহিণীকান্ত হাতীবৰুৱা আৰু তৰুণৰাম ফুকন, অপশ্যন গ কৃষ্ণৰাম শৰ্মা আৰু কুলধৰ চলিহা, অপশ্যন ঘ কৃষ্ণৰাম শৰ্মা আৰু প্ৰসন্নলাল চৌধুৰী। আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন ক ৰোহিণীকান্ত হাতীবৰুৱা আৰু কৃষ্ণৰাম শৰ্মাই। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কোন চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজিত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 1927 চন, অপশ্যন খ 1926 চনত, অপশ্যন গ 1930 চনত, অপশ্যন ঘ 1921 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1926 চনত। বন্ধু বান্ধৱীসকল, গুৱাহাটীৰ পাণ্ডুত 1926 চনৰ 26ৰ পৰা 28 আগষ্ট তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল। আজিৰ 20 নম্বৰ তথা শেষৰটো প্ৰশ্ন হ'ল পাণ্ডু কংগ্ৰেছত কোনে সভাপতিত্ব কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক শ্ৰীনিবাস আয়েংগাৰ, অপশ্যন খ জৱাহৰলাল নেহৰু, অপশ্যন গ সুভাষ চন্দ্ৰ বসু, অপশ্যন ঘ মহাত্মা গান্ধী। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকলৈ এৰিলোঁ। আশা কৰোঁ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত আগবঢ়াব আৰু ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব। চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।